মই এটা প্ৰশ্ন সুধিব খুজিছোঁ, এনেকুৱা কি বস্তু আছে যিটো আমি সকলোৱে বিচাৰোঁ? উত্তৰটো হ'ল কি? আমি সকলোৱে ধনী হ'ব বিচাৰোঁ, হয়নে? পৃথিৱীৰ ৯৯% ব্যক্তিয়ে ধনী হ'ব বিচাৰে। ডাঙৰ গাড়ী, অট্টালিকা, বিদেশ ভ্ৰমণ, ভাল জীৱন যাপন সকলোৱে বিচাৰে। কিন্তু কিমান শতাংশ মানুহে ধনী হ'ব পাৰে সঁচা অৰ্থত? বাস্তৱিকতে বহুত কম সংখ্যক ব্যক্তিয়েহে ধনী হ'বলৈ সক্ষম হয়। এতিয়া যদি আমি চাবলৈ যাওঁ, এতিয়াও পৃথিৱীৰ ৯০% সম্পত্তি মাত্ৰ ১% মানুহৰ হাতত আছে। মানে ৯৯% মানুহৰ হাতত মাত্ৰ 10% সম্পত্তি আছে। আৰু এইটো এটা ইভলভিং অহৰহ প্ৰক্ৰিয়া। যদি আমি লাগি থাকোঁ তেতিয়াহে এটা সময়ৰ পিছত আমি ধনী হ'বলৈ সক্ষম হওঁ। কিন্তু এক ৰাতিৰ ভিতৰত হোৱা বস্তু নহয়। আৰু এই ক্ষেত্ৰত আমাক কিতাপৰ জ্ঞানে বহুত সহায় কৰিব পাৰে। আৰু আজি তেনেকুৱা এখন কিতাপৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। কিতাপখনৰ নাম হ'ল থিংক এণ্ড গ্ৰ' ৰিচ। যদি অসমীয়াত কওঁ, চিন্তাই আমাক প্ৰতিপত্তিশালী কৰিব পাৰে। কিতাপখন লিখিছিল নেপোলিয়ান হিল বুলি এজন লিখকে। আৰু এইখন পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী আত্মসহায়ক গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। তো ইয়াত মূল কথাসমূহ এনেকুৱা, সফলতাৰ যি মূল নীতি সেইবিলাক নিৰ্ধাৰণ কৰা হৈছে। প্ৰথমটো হৈছে ইচ্ছা। সফলতাৰ আৰম্ভণি হয় এক জ্বলন্ত ইচ্ছাৰে। আমি প্ৰকৃততে কি বিচাৰোঁ সেইটো আমি জনাটো উচিত, আৰু সেইটো লাভ কৰাৰ স্পষ্ট দৃষ্টিভংগী গঢ়ি তুলিব লাগিব। এইটো আমি কেনেকৈ লাভ কৰিব পাৰোঁ? এই প্ৰবল ইচ্ছাই সফলতাৰ ভেটি হিচাপে কাম কৰে। বিশ্বাস হৈছে দ্বিতীয় কাৰক, যি আমাক সফল হোৱাৰ ক্ষেত্ৰত সহায় কৰে। আমাৰ নিজৰ ওপৰত দৃঢ় বিশ্বাস থকাটো অত্যন্ত জৰুৰী। কল্পনা আৰু দৃঢ়তাৰ জৰিয়তে নিজৰ আৰু নিজৰ লক্ষ্যৰ ওপৰত অটল বিশ্বাস গঢ়ি তোলা উচিত। পৰামৰ্শ লোৱাটো কাৰ পৰা? নিজৰ মনটোৰ পৰা। কোনটো মনৰ পৰা? অৱচেতন মনৰ পৰা। চেতন মনটোৱে আমাক বহু ক্ষেত্ৰত বহু কথা নক'ব পাৰে, কিন্তু অৱচেতন মনটোৱে আমাক বহু কথা কৈ যায় বহু সময়ত। আৰু সেই কথাবোৰ আমি কেতিয়াও অগ্ৰাহ্য কৰিব নালাগে। আমি সেইবোৰ কথা চিন্তা কৰিব লাগে সচেতন মনত, আমাৰ অৱচেতন মনে কি কৈছে। চতুৰ্থতে আমাক জ্ঞানৰ প্ৰয়োজন। আমাৰ লক্ষ্যৰ লগত প্ৰাসংগিক নিৰ্দিষ্ট জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত কিতাপে আমাক বিশেষ সহায় কৰিব পাৰে। কিতাপৰ উপৰিও বিভিন্ন ক্ষেত্ৰত আমি বিভিন্ন দক্ষ ব্যক্তিৰ লগত কথা পাতি জ্ঞান আহৰণ কৰিব পাৰোঁ। পঞ্চমটো হৈছে কল্পনা শক্তি। পৰিকল্পনা আৰু কৌশল প্ৰস্তুত কৰিবলৈ সৃষ্টিশীল দৃশ্যায়ন ব্যৱহাৰ কৰক। আপোনাৰ কল্পনাই হৈছে কৰ্মশালা য'ত পৰিকল্পনাৰ সৃষ্টি হয়। আপুনি কল্পনা নকৰাকৈ একো কৰিব নোৱাৰে। আজিৰ পৰা 30 বছৰ আগতে কোনেও কল্পনা কৰা নাছিল যে আজি সকলোৰে হাতে হাতে মোবাইল ফোন। কোনোবাই কল্পনা কৰিছিল, আৰু সেয়েহে আজি আমাৰ সকলোৰে হাতত মোবাইল ফোন আহি পৰিছে, আৰু এইটো আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে। ষষ্ঠম বিষয়টো হৈছে ব্যৱহাৰিক পৰিকল্পনা। সফলতাৰ বাবে ব্যৱহাৰিক পৰিকল্পনা প্ৰস্তুত কৰা অত্যন্ত দৰকাৰী। সফল লোকসকল নিজৰ পৰিকল্পনা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত বহুত সক্ৰিয় আৰু অটল। যাৰে তাৰে কথা তেওঁলোকে মানি নলয়। যিটো কথা এবাৰ সিদ্ধান্ত লয় সেইটো তেওঁলোকে অটল হৈ থাকে। ইংৰাজীত এষাৰ কথা আছে, কুইক ডিচিশ্যন পাৱাৰ, সোনকালে সিদ্ধান্ত লোৱাৰ ক্ষমতা। আৰু সফল ব্যক্তিসকলৰ অতি সোনকালে সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে, আৰু তেওঁলোকে অতি কম সময়ৰ ভিতৰতে যিকোনো এটা কথা চালি জাৰি চাবলৈ সক্ষম হয়। অধ্যাৱসায়, এইটো হৈছে সফলতাৰ অন্যতম মূল মন্ত্ৰ। সফলতাৰ বাবে অধ্যাৱসায়ৰ খুব প্ৰয়োজন। আমি নেৰানেপেৰা প্ৰচেষ্টা আৰু হাৰি নোযোৱা মনটো থাকিব লাগিব, তেতিয়াহে জীৱনত সফল হ'বলৈ সক্ষম হয়। নেপোলিয়ান হিলৰ এই থিংক এণ্ড গ্ৰ' ৰিচ এইটো এটা সাৰাংশহে মাত্ৰ। ইয়াৰ সম্পূৰ্ণ কিতাপখন আপুনি বিভিন্ন ঠাইৰ পৰা পঢ়িব পাৰে। যদি সাৰাংশটো ভাল লাগিছে, লাইক কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।